নমস্কাৰ, মই দীপাঞ্জলি আপোনালোক সকলোকে স্বাগতম জনালোঁ প্ৰতিভা ঘৰৰ পৰা অনুষ্ঠানত। আজি বহাগ মাহৰ শেষ তাৰিখ আৰু আমাৰ অনুষ্ঠানৰো শেষ এপিছড। আৰম্ভণিতে অনুষ্ঠানৰ প্ৰথম এপিছডত মই যি কৈছিলোঁ যে আমাৰ অনুষ্ঠানটোৰ প্ৰতিভা ঘৰৰ পৰা অনুষ্ঠানটোৰ মূল লক্ষ্য এয়াই আছিল যে এই বিহুৰ বতৰত লকডাউনৰ সময়খিনিত আমাৰ বিহু মঞ্চবিলাক যদিও উকা, কিন্তু আমি আমাৰ মনবিলাক উকা নকৰোঁ। গতিকে আপোনালোকৰ সহযোগত আজি আমি প্ৰতিভা ঘৰৰ পৰা অনুষ্ঠানটোৰ 15টা এপিছড সম্পূৰ্ণ কৰিলোঁ। বহুত ভাল লাগিল আপোনালোকৰ লগত বিহু উপভোগ কৰি। ধন্যবাদ জনালোঁ আপোনালোক সকলোকে। এই এপিছডটো শেষ হোৱাৰ লগে লগে আমি দি স্কাই কেপচাৰিং মোমেণ্টছে আপোনালোকৰ বাবে লৈ আনিম আৰু এক বিশেষ অনুষ্ঠান যাৰ নাম হৈছে সম্পাদনা মোৰ দৃষ্টিৰে। 5টা এপিছডৰ হ'ব এই অনুষ্ঠানটো আৰু আগবঢ়াই লৈ যাব মোৰ মিষ্টাৰ ধনজিৎ দিয়ে, এজন প্ৰফেশ্যনেল ভিডিঅ' এডিটাৰ। যিহেতু বৰ্তমান যি পৰিস্থিতিত ডিজিটেল টেকন'লজিয়ে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰি আছে, গতিকে আমাৰ শ্ব'টোৰ জৰিয়তে বা আমাৰ এই সম্পাদনা মোৰ দৃষ্টিৰে অনুষ্ঠানটোৰ জৰিয়তে আমাৰ এটাই প্ৰয়াস হ'ব যে যিসকল লোকে ভিডিঅ' এডিটিঙৰ বিষয়ে জানিব খোজে তেওঁলোকৰ বাবে কিছু উপকৃত হ'ব আৰু নতুন জেনেৰেশ্যনে যদি ভিডিঅ' এডিটিংটোৰ বিষয়ে জানিব খোজে তেওঁলোকৰ বাবে সহায়ক হ'ব। 10-12 বছৰৰ এক অভিজ্ঞতা শ্বেয়াৰ কৰাৰ এটা চেষ্টা। আহকচোন এই অনুষ্ঠানটোৰ এটা প্ৰমো চাই লওঁ। কেনেকুৱা লাগিল প্ৰমোটো আপোনালোকৰ? নিশ্চয়কৈ ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আহক এতিয়া বিহুৰ আনন্দ লওঁ। আজিৰ এপিছডত মই আপোনালোকৰ বাবে লৈ আহিলোঁ বিভিন্ন ধৰণৰ গীত আৰু নৃত্য। আধুনিক নৃত্য, বিহু নৃত্য, সৃষ্টিমূলক নৃত্য, বিষ্ণুপ্ৰিয়া মণিপুৰী নৃত্য লগতে পঞ্জাৱী নৃত্য। আশা কৰোঁ ভাল পাব আজিৰ এপিছডটো চাই পেলাই। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে মই আপোনালোকক দেখুৱাম এটি গীত পৰিৱেশন কৰিছে সংযুক্তা ফুকনে, গুৱাহাটীৰ উজান বজাৰৰ নিবাসী। এইগৰাকী প্ৰতিভাই বিভিন্ন ঠাইত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছে। অকল গীত বুলি নহয়, তেখেতে বিভিন্ন ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট খুব সুন্দৰকৈ বজায়। আহকচোন আজি আপোনালোকক প্ৰথমতে সংযুক্তা ফুকনৰ এটি গীত উপভোগ কৰাওঁ।
সাঁচিপাত পুথিৰে পাত সি উজ্বলাই জীৱন কাল বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ মাথো বিহু গীত বহাগ মাথো বিহু গীত নহয় বহাগ মাথো বিহু গীত নহয় বিলাই বিলাই বহাগ এখনি সৃষ্টি দলিল সূৰ্যৰ জ্যোতিত পোৱা বহাগে এধাৰৰ ত্ৰাস বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ থেংক ইউ সঞ্জুক্তা, খুব ভাল লাগিল তোমাক আমাৰ অনুষ্ঠানত লগ পাই। আমি সঁচাই খুব গৰ্বিত। তুমি আৰু তোমাৰ প্ৰতিভা যেন সদায় এনেকৈ জিলিকি থাকক তাৰেই কামনা কৰিলোঁ। এইবাৰ মই আপোনালোকক লৈ যাম তিনিচুকীয়া ডুমডুমা ৰূপাই চাইডিঙৰ নিবাসী কৰিশ্মা সোণোৱালৰ ওচৰলৈ। তেওঁ বৰ্তমান নাগালেণ্ড ইউনিভাৰ্চিটিত PhD কৰি আছে। আহকচোন আমি কৰিশ্মা সোণোৱালৰ বিহু নৃত্য উপভোগ কৰোঁ। থেংক ইউ কৰিশ্মা, আমাক এই ভিডিঅ'টি প্ৰেৰণ কৰাৰ বাবে। সঁচাই খুব ভাল লাগিল। আশা কৰোঁ দৰ্শকসকলেও ভাল পাইছে। পুনৰবাৰ ধন্যবাদ যাচিলোঁ তোমাক। এইবাৰ মই আপোনালোকক দেখুৱাম আৰু এটি গীত। এই গীত পৰিৱেশন কৰিছে ডুমডুমা ৰূপাই চাইডিং নিবাসী এগৰাকী কণমানি ছোৱালী, বয়স 13 বছৰ, ক্লাছ 8ত পঢ়ে। তাইৰ নাম হৈছে গৰিমা শইকীয়া। আহকচোন আমি গৰিমা শইকীয়াৰ গীত উপভোগ কৰোঁ। হুজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা হুজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি কবানে হৰি ৰব যেন মৰমৰে তোমাৰে কথাতে এবাৰ আহি কবানে হৰি ৰব যেন মৰমৰে তোমাৰে কথাতে হুজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বনত এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ
ধন্যবাদ গৰিমা, খুব সুন্দৰ। আগবাঢ়ি যোৱা এনেকৈ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইবাৰ মই আপোনালোকক লৈ যাম গুৱাহাটী 6 মাইল নিবাসী এগৰাকী কণমানি মাইনা। বয়স হৈছে 6 বছৰ, UKGত পঢ়ে। তাইৰ নাম হৈছে ভূয়সী শৰ্মা। তাই আমাক দেখুৱাব এটি হিন্দী মডাৰ্ণ ডান্স। অলপমান ব্যতিক্ৰম দেখাম আপোনালোকক। আহকচোন আমি এই সৰু কণমানি মাইনাজনীৰ পাৰফৰ্মেঞ্চটো চাই লওঁ। থেংক ইউ ভূয়সী, খুবেই মৰম লগা তুমি, আৰু তোমাৰ ডান্সৰ ষ্টেপকেইটাও বিৰাট মৰম লগা। তুমি এনেকৈ নাচি থাকা, ফূৰ্তি কৰি থাকা, তাকে কামনা কৰিলোঁ। বহুত বহুত মৰম থাকিল তোমালৈ। দৰ্শকসকল, এইবাৰ মই আপোনালোকক দেখুৱাম এটি সৃষ্টিশীল নৃত্য। এই নৃত্য কৰিছে ডুমডুমা ৰূপাই চাইডিঙৰ এগৰাকী শিক্ষয়িত্ৰী। তেওঁৰ নাম হৈছে ময়ূৰী নুপুৰ সোণোৱাল। আপোনালোকে এওঁক আগৰ এপিছ'ডতো লগ পাইছে, বিহু নৃত্য কৰিছিল তেখেতে। আজি আমাক দেখুৱাব এক সৃষ্টিশীল নৃত্য কৰি। আহকচোন আমি উপভোগ কৰোঁ। प्रणामो ब्रह्मपुत्र, नमामि ब्रह्मपुत्र, कभी शाम बहे कभी रुद्र, पल पल एक नया चित्र। प्रणामो ब्रह्मपुत्र, नमामि ब्रह्मपुत्र, क्षणे शान्त तुमि क्षणे रुद्र, पले पले नव नव चित्र। ओ जिंदगी के सखार, यूं ही बहना तू है सृष्टि ब्रह्मा तेरे पिता। प्रणामो ब्रह्मपुत्र, प्रणामो ब्रह्मपुत्र, नमामि ब्रह्मपुत्र, नमामि ब्रह्मपुत्र। तेरी लहरों में पिता की बाहें मिले, मेरी बूंदों से फसलों के मोती खिले। सदियों से तेरे किनारे जीवन का है खजाना। तू बहना यूं ही बहना, ये धरती सजल कर बहना। तू देश के कंधे का है नीला दुशला। ब्रह्म
থেংক ইউ ছ' মাছ ময়ূৰী, আপোনাক পুনৰবাৰ আমাৰ অনুষ্ঠানত লগ পাই খুবেই ভাল লাগিল। দৰ্শকসকল, এইবাৰ মই আপোনালোকক অলপমান ব্যতিক্ৰম দেখাম। এইবাৰ দেখুৱাম এক পাঞ্জাবী নৃত্য। এগৰাকী কণমানি মাইনাই পাৰফৰ্ম কৰিছে। তাই আছিল আমাৰ অনুষ্ঠানৰ ফাৰ্ষ্ট এপিছ'ডৰ ফাৰ্ষ্ট পাৰফৰ্মাৰ। তাইৰ নাম হৈছে কৃষ্টি বিনায়ক শিৱম। আগতে তাই কৰিছিল এক আধুনিক নৃত্য। আজি তাই আমাৰ ওচৰত অলপমান বেলেগ ৰূপত আহিছে। আহকচোন এই কণমানি মাইনাগৰাকীৰ আমি পাৰফৰ্মেঞ্চটো চাওঁ। আপোনালোকে সকলোৱে তাইক আশীৰ্বাদ কৰিব। निशाने हूँ मैं मारती खुद ज्यादा तो उम्मीद मत रख सोने ज्यादा तो उम्मीद मत रख सोने मेरा लेवल नहीं मेरे यार वर्गा मुंडिया नु सूली उत्ते टंगी रख दे मुंडिया नु सूली उत्ते टंगी रख दे मेरा नखरा की तलवार चित्रों लंगा मेरे होड़ चाहिए नेचुरल ब्यूटी करे है कहानियां ताइना मुझ पे तुम्हारे सोने ताइना मुझ पे तुम्हारे सोने तू जरा सा भी नहीं मेरे यार वर्गा मुंडिया नु सूली उत्ते टंगी रख दे नखरा की तलवार मुंडिया नु सूली उत्ते टंगी रख दे मेरा नखरा की तलवार वर्गा বাহ, বঢ়িয়া। দেখিছেনে বাৰু, এই কম বয়সত ইমান ধুনীয়াকৈ এক্সপ্ৰেশ্যন দি তাই নৃত্যটো কৰিছে। সঁচাই খুব আমোদজনক হৈছে। থেংক ইউ কৃষ্টি ওৱান্স এগেইন। দৰ্শকসকল, এইবাৰ মই অনুষ্ঠানৰ শেষৰ ফালে লৈ যাম। শেষৰ পাৰফৰ্মেঞ্চ এইবাৰ অলপমান ব্যতিক্ৰম দেখাওঁ, যিহেতু প্ৰগ্ৰামটো শেষেই হৈছে। গতিকে দেখুৱাম আপোনালোকক এক বিষ্ণুপ্ৰিয়া মণিপুৰী নৃত্য। এই নৃত্য পৰিৱেশন কৰিছে গুৱাহাটী কাহিলীপাৰা নিবাসী এগৰাকী কণমানি মাইনা। তাইৰ নাম হৈছে ঋষিতা সিনহা, এগৰাকী বিষ্ণুপ্ৰিয়া মণিপুৰী ছোৱালী। তাইক আপোনালোকে আগৰ এপিছ'ডতো লগ পাইছে। তাই বিহু নৃত্য কৰিছিল। এইবাৰ আমাক দেখুৱাব বিষ্ণুপ্ৰিয়া মণিপুৰী নৃত্য কৰি। সঁচাই অসমৰ সংস্কৃতিৰ লগতে নিজৰ সংস্কৃতিখিনিও তাই ধুনীয়াকৈ বজাই ৰাখিছে। সেয়াই খুব ভাল লাগিছে। আহকচোন তেনেহ'লে ঋষিতা সিনহাৰ আমি বিষ্ণুপ্ৰিয়া মণিপুৰী নৃত্যটো উপভোগ কৰোঁ।
হয়তো ভুলিয়া হে জনম আর না পেতো। বাহ, বঢ়িয়া ঋষিতা, খুব ভাল লাগিল। এই বয়সত তুমি যে নিজৰ কালচাৰখিনি ধৰি ৰাখিছা তাৰ বাবে তোমাক পুনৰবাৰ ধন্যবাদ যাচিলোঁ। বহুত বহুত মৰম থাকিল তোমালৈ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত হওক তাৰে কামনা কৰিলোঁ। দৰ্শকসকল, তেনেহ'লে আজি মই দীপাঞ্জলীয়ে আপোনালোকৰ পৰা বিদায় লৈছোঁ প্ৰতিভা ঘৰৰ পৰা অনুষ্ঠানৰ পৰা। আজি শেষ কৰিলোঁ এই অনুষ্ঠান। আপোনালোকক আৰু নতুন নতুন অনুষ্ঠান দেখুৱাই থাকিম। আশা কৰোঁ আপোনালোকে ভাল পাই আছে, আৰু যদি ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি থাকিব। লগতে যদি কোনোবা আমাৰ নিউ ভিউৱাৰ আছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। তেনেহ'লে আজি মই দীপাঞ্জলী আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।